কাউন্টিং তিনিটা হলত হ'ব প্ৰথম হলটো হৈছে যমুনা মুখৰ কাৰণে যমুনা মুখত 10 আৰু প্ৰত্যেকটো হলতে 10খনকৈ কাউন্টিং টেবুল থাকিব আৰু যমুনা মুখত 24টা ৰাউণ্ড হ'ব যিহেতু তাত 240টা পলিং ষ্টেচন আছে গতিকে 24টা ৰাউণ্ড হ'ব 24টা ৰাউণ্ডত তাৰপিছত হোজাইত 301টা পলিং ষ্টেচন আছে তাত 31 ৰাউণ্ড হ'ব আৰু লামডিঙত 240টা পলিং ষ্টেচন আছে তাত 252টা আছে 252টা আছে তাত 26 ৰাউণ্ড হ'ব 25 ৰাউণ্ড আৰু এটা এক্সট্ৰা ৰাউণ্ড হ'ব 26 ৰাউণ্ড আৰু এই ৰাউণ্ডখিনি শেষ হোৱাৰ পিছতহে ভিভিপেটবিলাক কাউণ্টিং কৰা হ'ব আৰু ভিভিপেটৰ কাউণ্টিঙৰ ছিকুৱেঞ্চটো হ'ব যিবিলাক ভিভিপেটত আমাৰ এই মক পলটো ক্লিয়াৰ কৰা নাছিলে সেইবিলাক প্ৰথমতে কাউণ্ট কৰা হ'ব এতিয়া ধৰক যমুনা মুখত 2টা ক্লিয়াৰ কৰা নাছিলে গতিকে সেই যমুনা মুখত প্ৰথমতে সেই 2টা ভিভিপেট কাউণ্ট কৰা হ'ব ঠিক তেনেকৈ হোজাইত 4টা ক্লিয়াৰ কৰা নাছিল সেই 4টা ক্লিয়াৰ কৰিব আৰু লামডিঙত সেইটো কৰিব এই ৰাউণ্ডখিনি শেষ হোৱাৰ পিছত তাৰপিছত সেই ভিভিপেটকেইটা কাউণ্ট হোৱাৰ পিছত আমাৰ এটা লটছ হ'ব লটাৰী কৰিব লটাৰী কৰি পেলাই 5টা পলিং ষ্টেচন উলিয়াব সেই 5টা পলিং ষ্টেচনত ভিভিপেটখিনি হিচাপ কৰিব সেই হিচাপখিনি কম্পেয়াৰ কৰিব অলৰেডি সেইবিলাক মেচিনত হিচাপ হৈ গৈছে সেইখিনি জাষ্ট এটা কম্পেয়াৰ কৰি চাম আৰু যদি কম্পেয়াৰ কৰোঁতে যদি মিল নাথাকে তেতিয়াহ'লে ভিভিপেটৰ হিচাপটোৱে আমি একচুৱেল ভোট বুলি আমি গণ্য কৰোঁ আপোনাৰ জিলাত কেইটা পলিং ষ্টেচনত মানে মক পল ক্লিয়াৰ হোৱা আছিল 7টা পলিং ষ্টেচনত মক পল ক্লিয়াৰ হোৱা আছিল আৰু সেইবিলাকত আমি ভিভিপেট হিচাপ তাতে হোজাই জিলাত মুঠ কিমানটা ভিভিপেটৰ গণনা হ'ব 3টা সমষ্টি আৰু যিটো 3টা মতে 15টা আৰু এইফালে 7টা 22টা আৰু এনে কিমান মানে বিষয়া কৰ্মচাৰী আপুনি মানে নিযুক্তি দিয়া হৈছে এই কাউণ্টিঙত একচুৱেলি কি হয় এট এনি পইণ্ট অফ টাইম আমাৰ এটা কাউণ্টিং হলত যিহেতু 10খনকৈ টেবুল আছে এখন এটা কাউণ্টিং হলত আমি 30জন কাউণ্টিং এছিষ্টেণ্ট 30জন কাউণ্টিং ছুপাৰভাইজাৰ আৰু 30জন মাইক্ৰ' অবজাৰ্ভাৰ দিম গতিকে 3টা হলত আমাৰ 3টা হলত 90জন ষ্টেচনকেইটা আপোনালোকে লিখিব পাৰে যমুনা মুখৰ 41 পলিং ষ্টেচন নম্বৰ 41 যমুনা মুখ মদাৰতলি মিকিৰগাঁও এল পি স্কুল আৰু পলিং ষ্টেচন নম্বৰ 167 শ্বহীদ চৌধুৰী এল পি স্কুল মদাৰতলি মিকিৰগাঁও এল পি স্কুল আৰু 167টো হ'ল শ্বহীদ চৌধুৰী এল পি স্কুল ৰুম নম্বৰ 1 তাৰপিছত আহিলে হোজাই সমষ্টিত 4টা আছে প্ৰথমটো হৈছে 59 ৰাজবাৰী এল পি স্কুল 59 ৰাজবাৰী এল পি স্কুল ৰুম নম্বৰ 1 তাৰপিছত হৈছে 96 ৰাষ্ট্ৰভাষা এম ই স্কুল মিডল পাৰ্ট তাৰপিছত 166 শান্তি নিকেতন এল পি স্কুল ৰুম নম্বৰ 2 59 পিছত 59 পিছত 96 ৰাষ্ট্ৰভাষা এল পি স্কুল তাৰপিছত আহিলে 166 শান্তি নিকেতন এল পি স্কুল ৰুম নম্বৰ 2 আৰু লাষ্টৰটো হোজাই লাষ্টৰটো হ'ল পলিং ষ্টেচন নম্বৰ 254 নম্বৰ 1 চাম্বৰীয়া এল পি স্কুল ৰুম নম্বৰ 1 এইকেইটা 4টা হ'ল হোজাই সমষ্টি আৰু লামডিং সমষ্টি এটা এইটো হৈছে পলিং ষ্টেচন নম্বৰ 67 কল্যাণী মুক্তাব এল পি স্কুল ছাৰ এইকেইদিন বিষয়াৰ ওপৰত আপোনাৰ কিবা ব্যৱস্থা ল'ব নেকি এইকেইটা বিষয়াৰ ওপৰত আমি ECI নিৰ্দেশনাৰ কাৰণে আমি অপেক্ষা কৰি আছিলোঁ কিন্তু বৰ্তমানলৈকে ECI নিৰ্দেশনা অহা নাই কিন্তু আমাৰ নিজৰ ফালৰ পৰা আমি এতিয়া ভাবিছোঁ আমি তেওঁলোকক আমি চৌকচ কৰিম